নমস্কাৰ বন্ধু-বান্ধৱসকল, এই ভিডিঅ'টোৰ জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰা কেইটামান বৃহৎ ঘোষণাৰ কথা আপোনালোকক জনাব বিচাৰিছোঁ। আহক তেন্তে বন্ধু-বান্ধৱসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱসকল, এয়া আপোনালোকে স্ক্ৰীনত দেখিছে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণাবিলাকৰ ভিতৰত ১ নম্বৰ হৈছে ১৬,০০০ আৰক্ষীক নিযুক্তি, ২ নম্বৰ হৈছে ২৫,০০০ শিক্ষকক নিযুক্তি, ৩ নম্বৰ হৈছে ৫,০০০ স্বাস্থ্য বিভাগত নিযুক্তি, ৪ নম্বৰ হৈছে ফেব্ৰুৱাৰীত ৬,৬৬২ কনিষ্টবল পদৰ লিখিত পৰীক্ষা, ৫ নম্বৰ হৈছে এমাহৰ ভিতৰত লাভ কৰিব পুলিচ ভেৰিফিকেশ্যন, আৰু ৬ নম্বৰটো হৈছে আৰক্ষীয়ে ঘৰত গৈ দি থৈ আহিব ঘটনাৰ প্ৰতিবেদন। বন্ধু-বান্ধৱসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপি অল অপশ্যনত ক্লিক কৰি থ'ব, যাতে মই দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ, বাই।